নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে স্বাস্থ্যৰ বাবে উপকাৰী এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে বাৰু কেতিয়াবা কেঁচা হালধিৰ তৰকাৰী বনাই খাইছেনে? যদি নাই খোৱা এই ৰেচিপিটো এবাৰ চাবচোন। যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে সোনকালে পাব পাৰে। এই ৰেচিপিটোৰ বাবে মই কেইডোখৰমান হালধি টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। মিডিয়াম চাইজৰ দুটা পিঁয়াজ, এডোখৰ আদা মিহি মিহিকৈ কাটি লৈছোঁ, কেইটামান নহৰু আৰু 6-7টামান কেঁচা জলকীয়া লৈ লৈছোঁ। মছলাৰ বাবে মই লৈছোঁ 1 চামুচ জলকীয়া গুড়ি, 1 চামুচ গৰম মছলা, 1 চামুচ জিৰা গুড়ি আৰু 2টা তেজপাত লৈছোঁ। আৰু লগতে মিডিয়াম চাইজৰ 2টা আলু মই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। এতিয়া আহকচোন ৰেচিপিটোলৈ আগবাঢ়োঁ। এই ৰেচিপিটোৰ বাবে প্ৰথমে আটাইবোৰ সামগ্ৰী মিক্সাৰত দি এটা পেষ্ট বনাই ল'ব। তাৰ পাছত কেৰাহী এখন গৰম কৰি তাত অকণমান মিঠাতেল দি দিব। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত কেইডোখৰমান মাছ আপোনালোকে ভালদৰে ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ব। এয়া দেখিছে, আমাৰ মাছখিনি ৰঙচুৱা হৈ ফ্ৰাই হৈ গৈছে। এতিয়া এইখিনি নমাই সেইখিনি তেলখিনিতে কুটি লোৱা পিঁয়াজ আৰু তেজপাত 2টা দি ভালদৰে লৰাই ল'ব। ইয়াৰ পাছত মছলাৰ পেষ্টটো তাত দি পেলাই অলপ টাইম ভাজি থাকিব। মছলাখিনিয়ে যেতিয়া তেল এৰিবলৈ ধৰিব তেতিয়া কাটি লোৱা আলুখিনি তাত দি ভালদৰে লৰাই ভাজি থাকিব। তেতিয়া গেছটো মিডিয়াম কৰি ৰাখিব, যাতে কেৰাহীত ভাজিখিনি লাগি নধৰে। ইয়াৰ পিছত সোৱাদ অনুযায়ী নিমখ দি আকৌ এবাৰ ভালদৰে লৰাই 5 মিনিটমানৰ কাৰণে ল' ফ্লেমত ঢাকন মাৰি ৰাখি দিব। 5 মিনিটমান হোৱাৰ পাছত আকৌ ঢাকনিখন উদঙাই ভাজিখিনি আকৌ এবাৰ লৰাই দিব। তাৰ পিছত আমি লোৱা মছলাখিনি তাত দি দিব আৰু ভালদৰে লৰাই ভিডিঅ'টোত দেখুওৱাৰ দৰে আপোনালোকে ভাজি থাকিব। যেতিয়ালৈকে আলুখিনি আধা সিজা নিচিনা হৈ নাযায় তেতিয়ালৈকে আপোনালোকে ইয়াক ঢাকি ভাজি থাকিব। এয়া দেখিছেনে, আমাৰ ভাজিখিনি আধা সিজা হৈ গৈছে। এতিয়া তাত আপোনালোকে নিজৰ জোখ অনুযায়ী পানী দি দিব। পানী দিয়াৰ পাছত ঢাকন মাৰি 5 মিনিটমানৰ কাৰণে উতলিব দিব। এয়া 5 মিনিটৰ পিছত দেখিছেনে, আমাৰ তৰকাৰীখন ভকভকাই উতলিব ধৰিছে। এতিয়া অলপমান আলু তাতে কেৰাহীতে আপোনালোকে ভাঙি দিব। তাৰ পিছত ভাজি ৰখা মাছখিনি তাত দি তাৰ ওপৰত অকণমান মান ধনিয়া ছটিয়াই দিব আৰু 2 মিনিটমানৰ কাৰণে ল' ফ্লেমত উতলিবলৈ দিব। এয়া দেখিছেনে, আমাৰ মাছৰ তৰকাৰীখন ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে এই তৰকাৰীখন গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। ৰেচিপিটো চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। শেষত ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ।